দুপৰীয়া 12 বজাত শুই উঠি গা ধুই দৌৰা-দৌৰিকৈ ওলাইছোঁ এঠাইলৈ যাবৰ বাবে। বহু দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱাৰ কাৰণে সময় মিলাব পৰা নাছিলোঁ। আজিও যাব বিচৰা নাছিলোঁ, কিন্তু মোৰ মায়ে ক'লে নহয় আজি যাবই লাগিব। আৰু সেয়ে দৌৰা-দৌৰিকৈ ওলাই ল'লোঁ। ওলাই লৈ ইয়াৰ লগত মোৰ আণ্টি দুজনী আছে, মোৰ মা আছে আৰু এজন সৰু ভাইটি আৰু এজনী ভণ্টি আছে। ব'লকচোন বাৰু আজি আমি ক'লৈ গৈ আছোঁ আপোনালোক সকলোকে দেখুৱাই আছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফাইনেলি আহি পাই গ'লোঁ। গাড়ীৰ পৰা নামিয়ে পোনপ্ৰথমে আমি দোকানলৈ গ'লোঁ। গৈ ধূপ, মম আৰু গামোচা এখন কিনি ল'লোঁ। নিশ্চয় ধৰিব পাৰিছে আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ জুবিন ক্ষেত্ৰলৈ। বহুদিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুবিধা মিলাই নাছিল, সেইবাবে আহিব পৰাই নাছিলোঁ। আৰু আজি চাওকচোন, ভগৱানে যদি মাতে তেতিয়াহ'লে কোনো সময় চাই আহিব নালাগে, নিজে নিজে আহিব পাৰি, এনে সময় ওলাই যায়। এনেদৰে আমি গ'লোঁ। গৈ পোনপ্ৰথমে ধূপ আৰু মমখিনি জ্বলাই ল'ম বুলি ভাবিছোঁ। মানুহৰ কিমান ভিৰ চাওকচোন। লাহে লাহে মানুহবোৰ বেছি হ'বলৈ ধৰিছে আৰু দুপৰীয়া আছিলে সময়খিনি, বহুত ৰ'দো দি আছিলে, গৰমো লাগিছিলে, কিন্তু সঁচাকৈ ইয়ালৈ আহি বহুত শান্তি অনুভৱ হৈছিলে। এতিয়া ব'লক মই ধূপ আৰু মমখিনি জ্বলাই লওঁ।
ধূপ আৰু মম জ্বলোৱা হৈ গ'ল। এতিয়া গামোচাখন দি লওঁ। যদি কেতিয়াবা মনৰ অশান্তি হয়, সেই অশান্তি দূৰ কৰিবৰ বাবে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এবাৰ জুবিন ক্ষেত্ৰলৈ আহি চাব। আৰু এটা কথা কি জানানে, আমি জীৱনত যিটো বস্তু হেৰুৱাই পেলাওঁ তাৰপিছত সেই বস্তুটো পাবৰ বাবে আমি বহুত চেষ্টা কৰোঁ, যিটো বস্তু আমাৰ জীৱনত ঘূৰিয়েই নাহে। সেইটো হ'ল প্ৰকৃত সত্য কথা। ইয়ালৈ আহিলে এনেকুৱা বহুত অনুভৱ মনৰ ভিতৰলৈ আহে, যিটো আপুনি ভাবিবও নোৱাৰিব যে আপোনাৰ মনত কি চলি আছে, কি হৈ আছে, সেই অনুভূতিৰ কথা। সঁচাকৈ দাদা যেন সঁচাকৈ ইয়াতে আছে এনেকুৱা অনুভৱ হয়। কিন্তু এই সময়খিনি মোৰ বাবে বহুত আৱেগিক আছিল, কাৰণ মই এই দিনটোলৈ বহুত দিন অপেক্ষা কৰিছিলোঁ। আৰু সঁচাকৈ আজি ভগৱানক ধন্যবাদ জনাইছোঁ যে মই ইয়ালৈ আহিব পাৰিলোঁ, মোৰ এটা মনৰ আশা পূৰণ হ'ল। কিন্তু মই এইটো অনুভৱ বহুত বেয়া লাগিছে যে সঁচাকৈ এনেদৰে দাদাক চাব আহিছোঁনে, দাদাৰ এই শেষ ঠাইখিনিহে চাব আহিছোঁনে, এইখিনিহে দেখিলোঁনে, এইখিনি ভাবি মনত বহুত কষ্ট অনুভৱ হৈছিল। সোণাপুৰৰ এই ঠাইখিনিয়ে আছিল জুবিনদাৰ চিতাৰ শেষ সময়খিনি। সঁচাকৈ আমি কি হেৰুৱালোঁ আৰু কি পালোঁ নাজানো। ইয়াতে আজি কোনো জাতি নাই, কোনো ধৰ্ম নাই, ইয়াত কেৱল আছে মানুহ আৰু মানুহ। সকলোৰে মাজত আছে মানৱীয়তা। কি ক'ম, শেষত ক'বলৈ এটাই আছে, সেইটো হৈছে আমাক ন্যায় লাগিব জুবিনদাৰ। জুবিনদাৰ লগত কি হৈছিল আমি জানিব লাগিব। যে গতিকে মোৰো ডিউটি আছে, সোনকালে ঘৰলৈ বুলি উভতি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।